উত্তেজনা সুৰেন ৰাভাৰ মৃত্যুক লৈ ভয়াবহ পৰিস্থিতি জ্বলাই দিছিল অভিযুক্তৰ বাসগৃহ গুৱাহাটীৰ পৰা মৃতদেহ আহি পোৱাৰ পিছত এয়া বুধবাৰৰ দৃশ্য চাওক কিদৰে অভিযুক্ত কল্যাণ ৰাভাৰ বাসগৃহ লণ্ঠভণ্ড কৰাৰ লগতে জ্বলাই দিয়ে সকলো আচবাব পত্ৰ মঙ্গলবাৰেও দেখা গৈছিল একেই পৰিৱেশ চৌদিশে কান্দোনৰ ৰোল উঠিছে এফালে বাসগৃহৰ সন্মুখত মৃতদেহ আনফালে উত্তেজিত লোকে লণ্ঠভণ্ড কৰিলে এইদৰে অভিযুক্তৰ বাসগৃহ জ্বলাই দিলে এখন দুচকীয়া বাহনো আৰু কিয় নিয়ন্ত্ৰণ কৰিব পৰা নাই পৰিস্থিতি তাৰ বিনিময়ত 24 ঘণ্টা আসামি মোৰ কাষ্টডিত ৰাখি আকৌ মই সিকিউৰিটি লৈ পেলাই যিকোনো মুহূৰ্তত যাতে দৰকাৰ হয় আসামিটো যায় তাৰপিছত জখমিটো তাৰমানে লগে লগে কলাইগাঁও হস্পিটেল তাৰপিছত মঙলদৈ হস্পিটেল তাৰপিছত গুৱাহাটী হস্পিটেল তিনিগাঁও হস্পিটেল গুচি যোৱাৰ পিছত গুৱাহাটীত গেট হস্পিটেলত এডমিট হোৱা বুলি মই শুনিছোঁ তাৰপিছত যোৱাকালি ৰাতিপুৱা মই খবৰ পোৱাৰ লগে লগে আসামিটো ঢুকাইছে কিন্তু মোক কনফাৰ্ম ৰাতিহে দিছে সন্ধিয়াহে দিছে দিনটো কনফাৰ্ম নাই তথাপিও মই আসামি ৰাতিপুৱা অকলে আহি ঘৰৰ পৰা উঠাই নি 307ত আসামি মই চালান দিছোঁ যেতিয়া মাৰ্ডাৰটো কনফাৰ্ম দিয়া নাই মোক তাৰপিছত মই আজি ৰাতি মোক কনফাৰ্ম দিছে যে মাৰ্ডাৰ হৈছে বোলে ঠিক আছে বাৰু অলৰেডি আমি আসামি এৰেষ্ট কৰি জেলত পঠাইছোঁ ভয়াবহজুৱে আগুৰি ধৰে অভিযুক্তৰ বাসগৃহ লগে লগে খবৰ দিয়া হয় অগ্নি নিৰ্বাপক বাহিনীক বহু ঘণ্টাৰ পাছত জুই নিয়ন্ত্ৰণলৈ আহে যদিও পৰিস্থিতি যেন শান্ত কৰাত ব্যৰ্থ হৈ পৰিছিল আৰক্ষীৰ লোক ধাৰলৈ দিয়া ধন ঘূৰাই বিচৰাৰ বাবে সংঘটিত হৈছিল এনে নৃশংস হত্যাকাণ্ড যেটা ঘটনা হল মই ৰাইজৰ পৰা পাৰ্মিশ্যন বিচাৰো তেখেতৰ ঘৰত মোৰ পাপাৰ চিতাটো জ্বলাম এতিয়া মই ইমানেই বিচাৰো ৰাইজৰ পৰা ইমানেই হ'ব লাগে ৰাইজে ৰাজি হ'ব লাগে মোৰ কাৰণত ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত কল্যাণ ৰাভাক জেল হাজতলৈ প্ৰেৰণ কৰিছে এই ঘটনাই সমগ্ৰ ভোলাবাৰীতে চাঞ্চল্য সৃষ্টি কৰাৰ লগতে বিৰাজ কৰিছে চেপা উত্তেজনাৰ কলাইগাঁৱৰ পৰা নিপুকাকতি